KTH আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলটো চাই যে মই ভিডিঅ'টোত কি আলোচনা কৰিবলৈ লৈছোঁ। চৰকাৰে শিক্ষাৰ্থীলৈ 12,000 টকাৰ জলপানি আগবঢ়াইছে। এই টকাসমূহ কোনে পাব আৰু কেনেকৈ পাব সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে স্কিপ নকৰালৈকে চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক, আৰু যদি ছাবস্ক্ৰাইব কৰিছে তেন্তে অল দ্য বেষ্ট। আৰু এই সুবিধাসমূহ অষ্টম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলে পাব। যদি আপোনালোকৰ কোনোবা ছাত্ৰ ছাত্ৰী আছে অষ্টম শ্ৰেণীত পঢ়ি আছে, তেওঁলোকে নিশ্চয় এই সুবিধাসমূহ পাব। চৰকাৰে এই সুবিধাসমূহ আপোনালোকৰ বাবে লৈ আহিছে। 2020-21 বৰ্ষৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এই সুবিধাসমূহ। আপোনালোকে আবেদন কৰক। আবেদনৰ বাবে madhyamik.assam.gov.in লগইন কৰক। এই সুবিধাসমূহ লাভ কৰক। যিমান সোনকালে পাৰে আপোনালোকে আবেদন কৰক আৰু এই সুবিধাসমূহ লাভ কৰক। আৰু আপোনালোকৰ এই সুবিধাসমূহ 2 ডিচেম্বৰ 2020 ভিতৰতে কৰিব লাগিব আবেদন। আপোনালোকে যিমান পাৰে অতি সোনকালে আবেদন কৰক। আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলে বছৰে 12,000কৈ টকা হ'ব 4 বছৰৰ বাবে। উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে পাব আপোনাৰ 12,000কৈ টকা 4 বছৰৰ বাবে। আৰু এটা লিখিত পৰীক্ষা হ'ব। আপোনালোকে সেই লিখিত পৰীক্ষাটো 13 তাৰিখে আৰম্ভ হ'ব ডিচেম্বৰ মাহত। আৰু উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে 4 বছৰৰ বাবে বছৰে 12,000 টকাকৈ লাভ কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাসমূহ। সেইবাবে আপোনালোকে আবেদন কৰক। আৰু আবেদনৰ বাবে madhyamik.assam.gov.in লগইন কৰক। আৰু চৰকাৰে দিয়া শিক্ষাৰ্থীলৈ 12,000কৈ টকা জলপানি আপোনালোকে লাভ কৰক। শেহত এটি ৰিকুৱেষ্ট, আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে যাতে এই সুবিধাসমূহ লাভ কৰিব পাৰে ভিডিঅ'টোৰ জৰিয়তে। আৰু আমি কৈ দিছোঁ, ৱেবছাইটত গৈ পেলাই আপোনালোকে লগইন কৰিব। আৰু ইয়াৰ বেছি দিন নাই, আৰু এইটো দিন আছে মাত্ৰ 2 ডিচেম্বৰৰ ভিতৰতে কৰিব লাগিব ইয়াৰ আবেদন। সকলোকে ধন্যবাদ ভিডিঅ'টো শেহলৈকে চোৱাৰ বাবে।